বন্ধুসকল এটা কথা মন কৰক, মহ যেতিয়া যুঁজৰ আগত মহে কেনেকৈ ৰাইজৰ পৰা সেৱা লয় আঁঠুকাৰি চাওক। মহেও লৈছে, মহৰ গৰাকীয়েও লৈছে। আকৰ্ষণীয় দৃশ্য কিন্তু। মানুহখিনি আঁতৰাই দিয়ক। ভলণ্টিয়াৰসকলক জনাইছো, দুৱাৰ দুজনে মানে বাকীসকলক আঁতৰাই দিয়ক। দুটা মহে কেনেকে ৰাইজক সেৱা কৰে মহে চাওক। যুঁজ দিয়াৰ আগতে মহৰ সেৱা কৰে ৰাইজক। যিসকলে ফিল্ডত অশৃংখল সৃষ্টি কৰিব আহে আপোনালোক নাহিলেও হ'ব, কিয় আপোনালোকে কথা নেমানে? প্ৰচাৰকে বাৰে বাৰে কৈ থকাৰ সত্ত্বেও দৰ্শকসকল যুঁজ চাবলৈ আহিছে। তেখেতলোকৰ আশা আকাংক্ষাক আপোনালোকে আঘাত নিদিব। দুজন চাৰিজন থাকক, বাকীসকল পাছুৱাই আহক। এই বহি থকা ৰাইজে বাৰু কাণ আছে নাই? আপোনালোকৰ কাণ আছে নাই? কিয় নুশুনে আপোনালোকে? মহটো চাবলৈ আহিছে বাহিৰা মানুহখিনি অহা নাই, কিনাৰত থকাখিনি। কিয় আপোনালোকে কথাবিলাক নুশুনে? আপোনালোকৰ ভাই ককাই আহিছে, আপোনালোকৰ মাই ভনী আহিছে, সেইটো চাব নালাগে? আপোনালোকক অনুৰোধ জনাইছো, ধৈৰ্য ধৰি অনুৰোধ জনাইছো, ওলাই আহক, কিনাৰলৈ আহক, সকলোৱে চাওক। এয়া জয়নালাৰী ভকুৱামাৰী ৰাকেশ চৌধুৰী বঙাল পৰা এই দুই দুৱাৰৰ মহে আপোনাক অনুৰোধ জনাইছো, এইসকলক নিয়ন্ত্ৰণ কৰক। 13 মিনিট সময়, 13 মিনিট। আপুনি সেইসকলক উঠাই দিয়কচোন। এই আলিত যে পৰি আছে, তেওঁলোকৰ সমস্যা কি সোধক আৰু লৈ আহক কমিটিৰ ওচৰলৈ। সমস্যাটো সোধক, তেওঁলোকৰ প্ৰব্লেম কি? তহঁতকো নামাতিম আৰু ৰাকেশ গ'ল। কিবা এটা খুৱাই দিম যা। নাই, বঢ়িয়া ফূৰ্তি কৰিছে, বঢ়িয়া ফূৰ্তি, ধুনীয়া কৰিছে। আৰু বাস্তৱানী তৰাবৰী দুই গোৱালৈকে 8জন 2জন 4জন থাকক। দুই গোৱালে ভাতৃত্ববোৰ গঢ়ি তুলিব। আহিলে মই কি কৰিলো? 12মান চিঞৰি একো দুজন গোৱাল 2জন গৃহস্থ থাকক, 4জন থাকিব। আপোনালোকৰ মৰম চেনেহ সদায় যুঁজিবলৈ দিয়ক। একো নকৰিব, শান্তিপূৰ্ণভাৱে যুঁজিবলৈ দিয়ক। পৰি যাব। কোনো বাহিৰে কোনো মানুহে মহৰ গাত হাত নলগাব। সমিতিৰ কাষতে দান্তি জগাই আমাৰ স্বেচ্ছাসেৱকসকলে তেখেতলোকক অলপ কাষলৈ আনকচোন। এই ডান্স কৰি আছে, বিহু নৃত্য প্ৰদৰ্শন কৰি থকা এই দৰ্শকজনক অলপ কাষলৈ আহক। আমিও তেখেতৰ নাচ চাওঁ বাৰু, অলপ ওচৰলৈ আহক। মহৰ যুগৰ ওচৰত যাব নিদিব। 4জন থাকক, বাকীসকলে আঁতৰলৈ যাওক। এই কৌগলী মহল হয়নে নহয়? উত্তেজিত নকৰিব আপোনালোকে। আৰু মহান
দিয়ক মহ মানে শান্তিপ্ৰিয় নাম আমি উল্লেখ কৰিছোঁ সুন্দৰভাৱে যুঁজিবলৈ দিয়ক মোহন চৌহান গভাটো ইছমাইল আৰু কপালবাৰী এই দুৰ্গৰ মহে আপোনালোকক সুন্দৰ অতি সুন্দৰ এই হাল মহে 4 মিনিট কাম কৰিলে অশেষভাৱে ধন্যবাদ জনাইছোঁ 4 মিনিট অতিক্ৰম কৰিলে অশেষ কষ্ট কৰিছে এইখন সজাগ আৰু কষ্ট কৰি এইসকলক যাবলৈ নিদিব এইসকল উচ্ছৃংখল আৰু কথা নুশুনে আমি খেলখনৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগিব যোগেন ডেকা দখল কৰি আৰু বাস্তৱালে কৰাবলৈ ধৈৰ্যৰে ঐতিহাসিক যুগৰ ফিল্ডখন আমি সন্মান আৰু অক্ষুণ্ণ ৰাখিব লাগিব প্ৰবীণ মহোদয় ডেকা কোনো কাৰণত এইসকলক উচ্চ চকিব নিদিব এতিয়া তেনেহ'লে এজন ধৰি আনকচোন স্পৰ্টিং মিনাজন হ'ব মহোদয় মাৰিব মহোদয় নেমাৰিব আমি মজুজ চালোঁ মোৰ লগত বাহৰম চালে মই চালোঁ এনজয় কৰিলোঁ ভিডিঅ' বনালোঁ আমি আপলোড দিম ইউটিউবত দিম সকলোতে দিম আপোনালোকে চাব আৰু মজা পাব ফুল সকলোৱে চাব ধন্যবাদ থেংক ইউ ফৰ ৱাটছিং থেংক